হাই ফ্ৰেণ্ডছ, আহক ইটা ভাটা দৃশ্য দুটামান চাওঁ। সৰুৰ পৰা ইচ্ছা আছিলে যে ইটাবোৰনো কেনেকৈ বনায়, তো তাকে চাবৰ কাৰণে গ'লোঁ। আমাৰ ওচৰৰে অলপমান 2-3 কিলোমিটাৰমান হ'ব আৰু তালৈ গ'লোঁ, চাই আহিলোঁগৈ যে ইটাবোৰনো কেনেকৈ বনায়। তো আপোনালোকক দেখাবৰ কাৰণে যত্ন কৰিলোঁ। নাই কিমান হাজাৰ হাজাৰ ইটা বনাইগৈ। আগতে আছিলে 2 টকাৰ পৰা, এতিয়া প্ৰায় 9 টকামান হ'ল এটা ইটাত। সময়ৰ লগত দামো মানে বাঢ়ি বাঢ়ি গৈ থাকিব আৰু। তেওঁলোকৰ মানে ঘৰৰ ফেমিলিয়ে মানে লাগে আৰু গোটেই ঘৰৰ ফেমিলি, ছোৱালী ল'ৰা গোটেইখিনিহঁতে লাগি মানে দিনটোত 1000 ইটা কৰিব লাগে। 1000 ইটা কৰিলে পায় দিনটোত 450 টকা। বোলো সুধিছিলোঁ যে কিমান ইটা উলিয়াই দিনটোত, কৈছে 2000 হয়গৈ আৰু। এয়া হৈছে জীৱন নিৰ্বাহ। মানুহে কাম কৰিতো খাবই লাগিব। কিছুমানে চাকৰি কৰি খাব, কিছুমানে কাম কৰি হ'লেও মানে ভাত খাবই লাগিব। দুবেলা দুমুঠি উলিয়াবই লাগিব। চ' সেইবোৰ আৰু। অলপ আগতে যে ইটাবোৰ বনাইছিলে, সেই ইটাবোৰ কেইজনমান কৰ্মচাৰী ইয়ালৈ লৈ আহে আৰু লৈ ইয়াত চৌকাৰ মানে যি আগত আছে তাত মানে লৈ আহে যে ইটাবোৰ লাইন লগাই থৈ দিয়ে আৰু তাৰপাছত চৌকালৈ লৈ যোৱা হয়। তো ইটো হোৱাৰ পিছত সিটো এনেকৈ আৰু কামবিলাক আগবাঢ়ি গৈ থাকে। এতিয়া আমি চৌকাকেইটা চাব যাওঁ, য'ত মানে ইটাবিলাক গৰম কৰা হয়, মানে য'ত ইটা বনোৱা হয়। এইবিলাক চৌকাতে হৈ যায় ন। কেইবাটাও চৌকা আছে, পূৰা মানে জ্বলিয়ে থাকে এইবোৰ। তো চোৱা চিতা কৰা মানুহ আছে, তেওঁলোকে চাই আৰু ইটাবোৰ বনাই থাকে, লৈ যায়, আনলোডিং লোডিং কৰিয়ে থাকে আৰু এনিটাইম। এইবোৰ হৈছে মাটিৰ পোৱা কিছুমান অংশ, এইবিলাক গৈ মানে চৌকাত দিয়া হয়গৈ, য'ত জুইটো মানে বেছি জ্বলা সহায় কৰে। চ' আজি ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। ময়ো চালোঁগৈ যে ইটাবোৰনো কেনেকৈ বনায়, অকণমান থুলমূলকৈ জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকেও দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ভাল পায় আপোনালোকে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট কৰি দিব। শ্বেয়াৰ নকৰিলেও হ'ব, ছাবস্ক্ৰাইব কৰি দিব আৰু। থেংক ইউ, বাই বাই।